কবিতাৰ শিৰোনাম আঘোণৰ কুঁৱলী। কবি কেশৱ মহন্ত। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকেই নমনি। কুঁৱলী নথকা হ'লে দেখিলোহেঁতেন বা পতা সোণবৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিকমিক খৰকাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰেই সময় নোপোৱা, দেখিলোহেঁতেন বা পতা সোণ পথাৰত লঘু পৰিহাসময় হাঁহিৰ তেও হালধীয়া। অলপ দূৰৈৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, এইজাক দাৱনিৰ মাজতেই আছিলেই নেকি সেউতেও মোৰ। আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকেই নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু এমুকুৰা তামোলৰ পিকৰঙা উঠে উঠে 17 বছৰ হোৱা মোক টোল আঘোণৰ ডালিমী দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ জাহ বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলীয়ে কৰিছে আমনি। আঘোণৰ পথাৰৰ দাৱনিৰ কাম আছে মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে। আঘোণৰ পথাৰত কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাহি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতেই উৰুলিৰ ৰাগি আছে আঘোণৰ আকাশত ৰাগি আৰু ৰাগি। আঘোণৰ বাটটোহে কুঁৱলীৰে ঢকা, মন হাঁহ খেদি খেদি বন শেষ হ'ল। আঘোণৰ কুঁৱলীয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিল সেউতীৰ কথা, মোৰ কথা সেউতীক কৈছিলে জানো? আঘোণৰ কুঁৱলীত ধাননি লুকালে, আঘোণৰ কুঁৱলীয়ে দাৱনি ঢাকিলে। আঘোণৰ কুঁৱলীতেই সেউতী হেৰালে, ডাঙৰি বান্ধিম বুলি তৰাজৰী তোলাতে থাকিল।